বন্ধুসকল তো যি এক বিহুৰ সাক্ষী হ'বলৈ গৈ আছোঁ বন্ধুসকল। চাওক 13 তাৰিখে খালি মানুহ আৰু মানুহ, এইয়া মানুহ সোমাই আছে কিমান দূৰলৈ লাইন, বাপৰে বাপ। আমাৰ যি দুটা গেট আছে এই গেটেদি আমাক সোমাবলৈ দিয়া নাই, আমি বেলেগ গেটেদি সোমাই আছোঁ। গেট এটাই মানে 3টা ৰাস্তা আছে, 3টা ৰাস্তা আমি ফিল্ডৰ লেফ্ট চাইডে যিটো ৰাস্তা সেই ৰাস্তা দি সোমাই আছোঁ। ইতিমধ্যে আমি গেটেদি সোমাম, চেক কৰি দি আছে আৰু নিশ্চয় চেক কৰিব লাগিব, কাৰ মনত কি আছে একো ক'ব নোৱাৰি। সোমালোঁ আমি। দুটা অভিলেখ কৰিব আমাৰ অসমে এইবাৰ। আপোনালোকে অহাকালিৰ ভিডিঅ'তে দেখিবলৈ পাব। খালি মানুহ আৰু মানুহ। চালে মন ইমানেই ভাল লাগে, বাপৰে বাপ। সকলোকে নমস্কাৰ। আজি এটা ঐতিহাসিক দিন আৰু খন্তেক মুহূৰ্তৰ পিছতে সেই দিনটোত সেই মুহূৰ্তটোত আমি উপস্থিত হ'ম। আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ অসমৰ গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ বাপতি সাহোন ৰঙালী বিহুক সমগ্ৰ বিশ্বৰ আগত তুলি ধৰাৰ মানসেৰে এক মহা আয়োজন কৰি ঢোল বন্ধ কৰক সকলো। ধন্যবাদ বিশ্ব শৰ্মা ডাঙৰীয়া এই প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। आज भारत सरकार की जीआई रजिस्ट्री के लिए एक बहुत ही बड़ा गौरव
মন প্ৰাণ ভৰি উঠে, ইমানেই ভাল লাগে যিটো ভাষাৰে এতিয়া প্ৰকাশ কৰিব পৰা নাই আপোনালোকক। বহুত ভাল লাগে। অসমীয়া নতুন বছৰৰ আমি আগতীয়াকৈ উল্লেখ জনাইছোঁ। আমি এতিয়া লোকবাদ্যৰ এক অভিলেখ গঢ়াৰ বাবে আমাৰ প্ৰয়াস চলাম। আমি এতিয়া ওলাই গৈ আছোঁ। দেখুৱালোঁ আপোনালোকক, বহুত বস্তু দেখুৱালোঁ আৰু দুটা ৱৰ্ল্ড ৰেকৰ্ড ইতিমধ্যে হ'বলৈ গৈ আছে। এইটো হৈছে বিহু আৰু এইটো হৈছে ঢোল পেপাৰ গগনাৰ মাতেৰে দ্বিতীয়টো বিশ্ব অভিলেখ গঢ়িব আমাৰ অসমে। আমাৰ স্বাভিমান বাপতি সাহোন বিহুৰ আমি গেটৰ পৰা এক্সিট হ'লোৱে। লাষ্টলৈ আহি পালোঁ।